এ মইলে মই মৰা নাই ডক্টৰতকে বেছি জোনা ওলাব আহিছে হেল্ল' অ পাপা অ এই বজাৰত আছো আলু লৈ লওক বেঙেনা লওক বিলাহী লওক আলু লওক 10 টকা ভাং লৈ লওক ভাং লৈ লওক কি হল একাপ চাহ খাবলৈ আপোনাক কেইবাৰ মাতিব লাগে চাহ নাখাওঁ মোক ৰাতিলৈ মই চাহ নাখাওঁ মই লাল চাহো নাখাওঁ কেলা মোক লাগে ডাইৰেক্ট মদ মই মদ আহি থাকো মচন্দ কেইটামান বুটলিব লাগিব বুজিছ এই ভাই ক বন্ধু এইবোৰ কি পিন্ধি আছো আকৌ 27 বাৰ কালি মই 27 বাৰ গৈছো পুৰাই গৈছে পুৰাই বাথৰুম নাপাইছো গেমে কৈছো ন বাথৰুম পুৰাই গৈছে ডাঙিয়া বেৰ 27টা সলালো আৰু নাই খেলা ভণ্টি এটা আছিলে সেইটোকো পিন্ধিলে সেইটোও নাই স্কুটিখন পাৰ্কিঙত থৈ দিছিলি নে চুৰে নিলে নেকি দেখা নাই বে কি ঐ তাত শিখৰ এটা আছিলে অ ভাই মোৰ ওচৰত বহুত ধুনীয়া ছোৱালী এজনী আছে মই ছোৱালীজনী কেনেকে পতাম তুমি মোৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰিবা নি সেই বুলি সুধ ৰ তুমি মোৰ হাফ পেণ্ট হ'বা নেকি নাই লং পেণ্ট হ'বা নেকি লং পেণ্ট নহয় গাৰ্লফ্ৰেণ্ড হ'বা নেকি ৰাণী এই চোতালত কিহৰ পানী মহাৰাজ মই মূত্ৰ বিসৰ্জন কৰিলো পিছে মহাৰাজ আপোনাৰ গাততে ধূপ ধূপ গোন্ধাইছে ৰাণী এইয়া মই পাদিছো তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তুমি ধুনীয়া বাবে তোমাক ভাল নাপাওঁ তোমাৰ দেউতাৰ ধেৰ টকা সম্পত্তি আছে সেইকাৰণে তোমাক ভাল পাওঁ